তো হেল্ল' বন্ধুসকল, নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। মহাত্মা গান্ধীৰ ফুল নেম সেইটো নাজানো মই। নাজানা? হ'ল আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ ফুল নামটোৱে নাজানে বাইদেৱে। মহাত্মা গান্ধীয়ে ভাবিছে চাগে এইসোপা কি কৰিবলৈ দেশখন যে আজাদী কৰি দিলো। মহাত্মা গান্ধীয়ে দেশখন স্বাধীন নকৰাহেঁতেন আজি আমি সৌ ব্ৰিটিছৰ তলতে কাম কৰিব লগা হ'ল। তোৰে মাত নপৰা নকবলৈ गजब बेइज्जती है। আৰু বাইদেউ তুমি সেই মহাপুৰুষ গৰাকীৰ নাম নাজানা? ভাত একাহী খাই ঘৰত শুই থাকা নাই নাজানো। शाबाश बेटा, बहुत बढ़िया। এইটো বহুত ডাঙৰ কথা নাপায়। বাদ দিয়া পিছলৈ আগবাঢ়ো হয় পিছৰ ফালে। আৰু অসমত জিলা কেইখন আছে? নাজানো মই একোই নাজানে মই আচলতে নাজানেও। তুমি জানা কি? তুমি জানা কি এই অসমত থাকি অসমত কেইখন জিলা আছে হয়তোকে নাজানানে? আৰে বাইদেউ তুমি জীয়াই আছা কেলে? দিয়া জিলা বাদ দিয়া এতিয়া কোৱাচোন 1 ঘণ্টাত কিমান মিনিট? আহিবা 1 ঘণ্টাত কিমান মিনিট? নাজানো। ডিঙিটোৰ ওপৰত এইটো ডিজাইনৰ কাৰণেহে দিলে। সঁচাকৈ এইটো ডিঙিটোৰ ওপৰত এইটো ডিজাইনৰ কাৰণে জাতীয় সংগীত জাতীয় সংগীত এইটো কি আছিলে নাজানো। বা তুমি জানা কি অসমৰ জাতীয় সংগীতটোৰ নাম নাজানো? বা মই তোমাক প্ৰথমতেই কৈছো তুমি আফগানিস্তানলৈ গুচি যোৱাগৈ। কি কৰি আছা ইয়াত? হয় বাৰু বহুতে বহু কথা নাজানে, কিন্তু এই অসমৰ জাতীয় সংগীতটোৰ নাম মহাত্মা গান্ধীৰ ফুল নামটো 1 ঘণ্টাত কিমান মিনিট? এইকেইটা প্ৰশ্নৰ উত্তৰ প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰে প্ৰশ্নটোৰ উত্তৰ দিব পাৰিব। কি কৰিছা বাইদেউ? ভাত একাহী খাই শুই থাকা। বাৰু মানি লৈছো তাই ছোৱালী মানুহ, অনেক ধৰণৰ টেনচন থাকিব পাৰে, কিন্তু আমাৰ ল'ৰাবোৰৰ কি টেনচন আছে? খোৱা বোৱা ধোৱা খোৱা এইকেইটা বাহিৰে আছে কি? এয়া চাওকচোন বিহু কেইটা আছে? বিহু 4। বিহু কেইটা? 4টা। দাদা তুমি এটা কাম কৰা, এই ইউনিফৰ্মযোৰ খুলি এই অংগনাবাদীত নামটো লগাই লোৱা, হয়তোহে ভাল হ'ব যেন লাগিছে। বিহু কেইটা আছে আমাৰ অসমত? বিহু 4টা। আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি ল'ব নতুন ফানী ভিডিঅ'বোৰ পাই থাকিবলৈ। আজিলৈ এৰিলোঁ।